সঁচাকৈ খাবলৈ অকণমানো ভাল হোৱা নাই। নমস্কাৰ, এফে ক্ৰিয়েশ্যনলৈ আপোনালোক আটাইকে স্বাগতম জনাইছোঁ। আৰু লগতে ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এইটো কোনো কবিতাৰ ভিডিঅ' নহয়, এটা ৰেচিপিৰ ভিডিঅ' আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি বনাইছিলোঁ, কিন্তু এটা ডাঙৰ প্ৰব্লেম হ'ল আৰু সেইটো কাৰণে এতিয়া এইটো এটা ফান ভিডিঅ' নিচিনাই হৈছে, কাৰণ এটা বস্তু দিবলৈ পাহৰিলোঁ। এটা তাৰু ফুকন বাইদেউৰ পৰা নতুন ৰেচিপিটো মই শিকিছিলোঁ আৰু বনাম বুলি চব যোগাৰ পাতি কৰি লৈ কিন্তু এটা বস্তু দিবলৈ পাহৰাৰ কাৰণে সেইটো হৈ নুঠিল। বাকী গোটেইখিনি ঠিকেই আছে, কিন্তু সেই এটা বস্তু নিদিয়াৰ কাৰণে গোটেই ৰেচিপিটো বৰবাদ হৈ গ'ল। তেতিয়াহ'লে চাই থাকক ভিডিঅ'টো। এখন পেন লৈ তাত অকণমান অইল দি গ্ৰীজ কৰি অকণ ল' ফ্লেমত পেনটো গেছত ৰাখি দিছিলোঁ। তাৰপিছত আমি তাত চেনি দিছিলোঁ। চেনি আপোনালোকে যিমান খায় সিমান দি ল'ব আৰু কেৰামেলাইজ হোৱালৈকে ল' ফ্লেমত ৰাখি থ'ব। আৰু কেৰামেলাইজ হোৱাৰ লগতে মই তাত দিছিলোঁ এটা বস্তু, সেইটো হৈছে গৰম মছলা। আৰু সেই গৰম মছলা দি অকণ সময়ৰ কাৰণে লৰাই দিছিলোঁ। চেনিটো গলাই নাছিল, চেনিটো গলি যোৱাৰ পিছতহে সি কেৰামেলাইজ হৈ যাব আৰু তাৰপিছতহে আমি তাক ব্যৱহাৰ কৰিম। ইয়াৰ পিছতে এটা কণী লৈ তাক ফেটিব লাগিব, মানে এনেকুৱাকৈ ফেটিব লাগিব যাতে কণীটো যিটো কুহুম, সেই কুহুমটো আৰু বগাখিনি কেৱল মিহলি হৈ যায়, একেবাৰে বেছি ফেটি দিব নালাগে। তাৰপিছত ইয়াক ফেটা হোৱাৰ পিছত আমি তাত দিম আমি যিখিনি কেৰামেলাইজ কৰি লৈছিলোঁ, সেইখিনি এটা বাতিত আমি গ্ৰীজ কৰি অইল দি তাত দি দিব লাগিব। তাত দি তাৰপিছত আমি অকণ সময় থৈ দিয়াৰ পিছত ঠাণ্ডা হোৱাৰ পিছত সেই ফেটি লোৱা যিখিনি আছিলে সেইখিনি আমি তাত যিখিনি আমি চেনিও আমি গুড়ি কৰি লৈছিলোঁ সেই চেনিখিনি দিব লাগিব। আৰু এই চেনিখিনি দিয়াৰ পিছ মুহূৰ্ততে আমি যিটো বস্তু দিব লাগিছিলে সেইটোৱে নিদিলোঁ, সেইটো হৈছে গাখীৰ। আৰু সেই গাখীৰটো নিদিয়াৰ কাৰণে আমাৰ হৈ নুঠিল। বাকী গোটেইখিনি প্ৰচেছ একেই আছিলে, কিন্তু দুৰ্ভাগ্য আমাৰ যে আমি খাব নাপালোঁ। একো নাই, কাইলৈ আকৌ এবাৰ ট্ৰাই কৰি চাম আৰু তেতিয়া গাখীৰটো চিয়ৰ দিম, চেষ্টা কৰিম। আৰু এনেদৰে ফেটাৰ পিছত অকণ যেতিয়া ফেন উঠিব, অৱশ্যে গাখীৰ দিব লাগিব, তেতিয়াহে হ'ব। আমাৰ প্ৰচেছ চাওক, ধুনীয়াকৈ এইখিনি ঠাণ্ডা হোৱাৰ পিছত তাত ঢালি দিলেই হ'ল। ঢালি দিলে গাখীৰখিনি দিলে অলপ বগা নিচিনা হ'ব, আমি গাখীৰ দিয়া নাছিলোঁ কাৰণে। আৰু পেন এটাত আমি গৰম পানী গৰম কৰি লৈছিলোঁ, তাতে আপোনালোকে বাতি বা এনেকুৱা নিজৰ সুবিধামতে দি লৈ তাত আমি ষ্টিম কৰিব লাগিব, অৰ্থাৎ ভাপত দিব লাগিব। আৰু ঢাকোনখনত এখন কাপোৰ মেৰিয়াই দিলে তাৰ ভাপটো পটককৈ ওলাই নাহিব, গতিকে ভাল হ'ব। সেইখিনি নিজৰ সুবিধামতে কৰিলে হ'ল আৰু ল' ফ্লেমত ৰাখিব। আৰু তেনেদৰে আমি ইমান হেঁপাহেৰে বনাইছিলোঁ, চালোঁ ইমান সুন্দৰকৈ ফুলিছে, ইমান ধুনীয়া হৈছিল, কিন্তু একেবাৰে শেষত যেতিয়া বনাই কৰি হৈ গ'ল, তেতিয়া মনত পৰিছে যে যিটো বস্তু দিব লাগে, যিটো তাৰ মূল বস্তু, সেই মূল বস্তুটো আমি দিবলৈ পাহৰিলোঁ। আৰু এনেদৰে চাব হৈছে নাই। সিজি গ'লে, গাখীৰ দিয়াৰ পিছত সিজি গ'লে ফ্ৰিজত থৈ পৰিৱেশন কৰিব। আৰু এইবাৰ চাওক আমাৰ দখা
আমাৰ পুডিং গৈ কি হ'ল নাজানো, কিন্তু এনেকুৱা অৱস্থা হৈ গ'ল পুডিঙৰ। কেৰামেলাইজটো নগলিল, তেনেদৰেই থাকিল। সঁচাকৈ হাঁহি উঠা দৃশ্য, সেইটো কাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। কেনেকুৱা পালে জনাব। সঁচাকৈ খাবলৈ অকণমানো ভাল হোৱা নাই, কণী ইয়াৰ পৰা গোন্ধ আহিছে। সাধাৰণতে মই গাখীৰ দিব পাহৰিলোঁ, আৰু গাখীৰ দিব পাহৰাৰ এনেকুৱা হ'ল। নেক্সট টাইম যেতিয়া বনাম তেতিয়া নিশ্চয় ধ্যান ৰাখিম আৰু আপোনালোককো দেখাবলৈ চেষ্টা কৰিম। অকণ গাখীৰৰ কাৰণে গোটেই ৰেচিপিটো বৰবাদ হৈ গ'ল, কিন্তু একো নাই, আকৌ বনাম, আপোনালোকক আকৌ দেখাবলৈ চেষ্টা কৰিম। তেতিয়ালৈকে বাই। ভিডিঅ'টো চাই যদি ভাল পালে তেতিয়া লাইক কৰি দিব।